হেল্ল' গাইজ, কি খবৰ সকলোৰে? অধিৱেশনৰ প্ৰথম দিনটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আপলোড কৰা কিছু পলম হ'ল, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এয়া অধিৱেশনৰ মুখ্য আকৰ্ষণ। মই আকৌ ভয়ে খাইছিলোঁ, মোক বোলো পৰুৱাই পালে নেকি? ঘূৰি ঘূৰি দেখোন পেৰিছ পালোহি। পিছতহে গম পাইছোঁ এয়া অধিৱেশনতে বনোৱা আছে। যিহেতু আজি প্ৰথম দিন, গতিকে জনসমাগমটো অলপ কম। তথাপিও কিন্তু ভকতপ্ৰাণ ৰাইজ ইয়ালৈ অহাৰ আগমন ঘটিছে। চাওকচোন, ভকতপ্ৰাণ ৰাইজসকলৰ বাবে কি সুন্দৰকৈ শিবিৰসমূহ সজাই ৰখা হৈছে। এয়া গহপুৰ শিবিৰ। কোনোবাই যদি গহপুৰৰ পৰা চাই আছা, তেন্তে কমেণ্ট এটা কৰিবলৈ একদম নাপাহৰিবা। যিহেতু প্ৰথম দিন হিচাপে আমাৰ দায়িত্ব আছিল চিকিৎসা শিবিৰত, গতিকে আমাৰ দায়িত্বসমূহ শেষ কৰি আমি আহিলোঁ ভোজনালয়লৈ বুলি। আৰু সন্ধিয়া হোৱাৰ লগে লগে আমাৰ প্ৰতিনিধি শিবিৰত বিশেষ এখন সভা থকাৰ বাবে সকলো সেৱা বাহিনীয়ে আহি তাত অংশগ্ৰহণ কৰিলে। আৰু শংকৰদেৱৰ অমূল্য সৃষ্টি ভাওনা উপভোগ কৰি আমি আহিলোঁ শিবিৰলৈ বুলি। যিহেতু নিশা হৈছে, আজিলৈ এৰিলোঁ। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত।